শ্বহীদ নগৰী হিচাপে খ্যাত ঢেকিয়াজুলি ইউথ ক্লাব TR ক্ৰিয়েশ্যনৰ নিবেদনত সুগন্ধি পখিলা ৰৈ ৰৈ শীৰ্ষক দুটি আধুনিক গীত আৰু সপোন আকাশ শীৰ্ষক শিশু আধুনিক গীতৰ শুভ উন্মোচনী অনুষ্ঠানৰ সফলৰূপে সম্পন্ন হয়। কাৰ্যসূচী মৰ্মে বিশিষ্ট সংগীত শিল্পী গীতিকাৰ সুৰকাৰ সাংবাদিক সুজিত কটকীয়ে আঠৰা উন্মোচনী অনুষ্ঠান ভাগৰ সভাপতিৰ আসন অলংকৃত কৰে সংগীতৰ লগত জড়িত বিশিষ্ট সংগীত শিল্পী নৰেন্দ্ৰনাথ হালৈয়ে। উন্মোচনী অনুষ্ঠান ভাগ শুভাৰম্ভ হোৱাৰ আগতে বৰেণ্য শিল্পীসকলক সুঁৱৰি বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কবি মনীষা সিংহই। তাৰ পিছতে TR ক্ৰিয়েশ্যনৰ নিবেদনত সুগন্ধি পখিলা ৰৈ ৰৈ শীৰ্ষক দুটি আধুনিক গীত আৰু সপোন আকাশ শীৰ্ষক শিশু আধুনিক গীতৰ শুভ উন্মোচন কৰে মহাজ্যোতি 24 লাইভ চেনেলৰ স্বত্বাধিকাৰ মানৱ অধিকাৰ অসমৰ প্ৰধান সঞ্চালক অসম বাৰ্তা কাকতৰ মুখ্য উপদেষ্টা ডক্টৰ পৰশমণি সিংহই। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে মহাজ্যোতি 24 লাইভ চেনেলৰ উপ সঞ্চালক কোচ ৰাজবংশী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সমাজকৰ্মী ভোলা বৰা, শিল্পী লেখিকা শিক্ষয়িত্ৰী তুলিকা খনিকৰ, বিশিষ্ট সমাজকৰ্মী নিৰ্মল কলিতা, বিশিষ্ট সাংবাদিক অঞ্জন উপাধ্যায়, যুৱ সাংবাদিক চন্দন শৰ্মাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সুগন্ধি পখিলা শীৰ্ষক গীতৰ কথা তুলিকা খনিকৰ, কণ্ঠশিল্পী ৰিজু দেৱী, মহিধৰ ডেকা, সুৰ আৰু সংগীত পৰিচালনা মহিধৰ ডেকা, ব্যৱস্থাপনা বিপুল চৌধুৰীৰ, ৰৈ ৰৈ শীৰ্ষক আধুনিক গীতৰ কথা ৰন্তু কলিতা, কণ্ঠশিল্পী দীক্ষিত মহন্ত, সুৰ আৰু সংগীত পৰিচালনা মহিধৰ ডেকা, ব্যৱস্থাপনা বিপুল চৌধুৰী আৰু সপোন আকাশ শীৰ্ষক শিশু আধুনিক গীতত কথা তুলিকা খনিকৰ, কণ্ঠশিল্পী ধৃতিস্মান মেধি, সুৰ আৰু সংগীত পৰিচালনা মহিধৰ ডেকা, ব্যৱস্থাপনা বিপুল চৌধুৰী। তেওঁলোকৰ এনে মহান অনুষ্ঠানৰ বাবে সাংস্কৃতিক শৈক্ষিক মহলে ভূয়সী প্ৰশংসা কৰে। আৰু দ্বিতীয়তে আহিলে কি যে আমাৰ প্ৰয়াত প্ৰধানমন্ত্ৰী তেখেতৰ নামত উৎসৰ্গা কৰাৰ কাৰণে মই এইটো এটা খুব ভাল পাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট ডিলাইটফুল ৱৰ্ডছ। নিচিনা হ'ব যিখন উঠি অহা প্ৰজন্ম সেয়া হ'ল আমাৰ মানৱ সম্পদ। আজি এটা জাতি এখন দেশ আমাৰ ঢেকিয়াজুলি এই অঞ্চলত 7 নম্বৰ ৱাৰ্ডত এটি বিশেষ সভাগৃহত আমাৰ 3টাকৈ আধুনিক গীতৰ উন্মোচন কৰা হয়। গীত দুটি তুলিকা খনিকৰ বাইদেৱে লিখিছে আৰু ৰন্তু কলিতাদেৱে লিখিছে আৰু তাৰে এটি সুগন্ধি পখিলা নামৰ গীতটিত মই কণ্ঠদান কৰিছোঁ মহেন্দ্ৰ ডেকা দাৰ লগত। গীতৰ শব্দ বহুত ধুনীয়া, যিহেতু আজিকালিৰ নিচিনা বজৰুৱা নহয় শব্দবোৰ, গতিকে এই গীতত কণ্ঠদান কৰি মই বহুত সুখী। এই মঞ্চৰ পৰাই মই তুলিকা খনিকৰ বাইদেউকো ধন্যবাদ দিব বিচাৰোঁ আৰু বিশেষকৈ মহেন্দ্ৰ ডেকা দালৈও মই অশেষ ধন্যবাদ দিব বিচাৰোঁ, কিয়নো মোৰ কেইবাটাও গীতৰ এলবামত তেখেতে মিউজিক সংযোজন কৰিছে আৰু গীতকেইটাও ৰাইজৰ মাজত ৰাইজে আদৰি লৈছে, তাৰ বাবে বিশেষভাৱে ধন্যবাদ। গীতৰ দুটা কলি অকণমান আওৰাই দিব নেকি? তুমি সুগন্ধি পখিলাত কবি, তুমি নমস্য কবি মহাপ্ৰাণ, চিৰ পূজ্য হৃদয়ৰ গান, চিৰ পূজ্য হৃদয়ৰ গান। ধন্যবাদ। মহাজ্যোতি লগতে বাকী তোমাৰ সকলো চেনেলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি তিনিটি গীতৰ কথা, দুটি গীতৰ কথা তুলিকা খনিকৰ বাইদেউ, এটি ৰন্তু কলিতাৰ আৰু আটাইকেইটা গীতৰ সুৰ আৰু সংগীত পৰিচালনা মোৰ, ব্যৱস্থাপনা মোৰ বহু গীতৰ সংগীত পৰিচালক বিপুল চৌধুৰী আৰু গীতকেইটিত কণ্ঠদান কৰিছে ক্ৰমে অসমৰ এজন বিশিষ্ট কণ্ঠশিল্পী বৰ্তমান সময়ৰ দীক্ষিত মহন্ত আৰু ৰিজু দেৱী। তাৰ লগত ময়ো ৰিজু দেৱীৰ লগত অকণমান কণ্ঠদান কৰিছোঁ আৰু শিশু শিল্পী মোৰ ভাইটি ধৃতিস্মান মেধিয়ে কণ্ঠদান কৰিছে আৰু খুব ভাল লাগিছে গীতকেইটি আজি আগবঢ়াই দি ৰাইজৰ মাজলৈ। আৰু আজি মহাজ্যোতিৰ বিশেষকৈ মহাজ্যোতি চেনেলৰ যিসকল মুখ্য ব্যক্তি ইয়াত
আমাক এই অনুষ্ঠানটো কৰাত সহযোগ কৰিলে মই কৃতাৰ্থ হ'লোঁ। লগতে আমাৰ তিনিআলিৰ সমাজকৰ্মী নিৰ্মল কলিতা, মোৰ শ্ৰদ্ধাৰ সদায় যিজন মানুহ মই বহুত বছৰ ধৰি একেলগে সংগীতৰ কাম কৰি আহিছোঁ, নৰেন হালৈদেৱ। লগতে যোগেশ বড়ো মোৰ ভাতৃপ্ৰতিম, আৰু মই বহুত দিনৰ মূৰত প্ৰথম লগ পাইছোঁ ভূপেন বৰা ডাঙৰীয়াক। পৰশমণি সিংহদেৱৰ লগত মোৰ এটা এনেকুৱা আত্মীয়তাবোধ আছে যিটো আচলতে মই ভাষাৰে ক'ব নোৱাৰোঁ। তেখেতৰ সহধৰ্মিনী আহি পেলাই আজি বন্তি প্ৰজ্বলন কৰিছে। এই সদৌতিকেই লগতে দাদাৰ নাম অঞ্জন উপাধ্যায় ডাঙৰীয়া, এই সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গীতকেইটি অসমৰ ৰাইজে আদৰি ল'ব। লগতে আজি আৰু এজন ব্যক্তি, যিজন ব্যক্তি নহ'লে মোৰ আচলতে এনেকুৱা অনুষ্ঠান নহয়েই, সেইজন মোৰ ভাতৃপ্ৰতিম সুজিত কটকী। তেওঁৰ বহুত সহযোগিতাৰ আজি অনুষ্ঠানটো ভাল লাগিছে। আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব। ধন্যবাদ। আজি অনুষ্ঠিত 3টা আধুনিক গীত উন্মোচন কৰা হয়, আৰু এই 3টা গীতৰ আজি গোটেই পৰিৱেশটো এটা সুস্থ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু গীতকেইটা যে ভৱিষ্যতে অসমৰ যে শিৰোনামা দখল কৰিব, সেইটো আজি আমি উপলব্ধি কৰিছোঁ। আৰু আজি আমি আশা ৰাখিছোঁ আমাৰ যিসকল কণ্ঠশিল্পী, যিসকল গীতিকাৰ, তেওঁলোকেও যাতে ভৱিষ্যতে আৰু এনেকুৱা ধৰণৰ সুন্দৰ গীত লিখি যাতে আমাৰ অসমৰ সাহিত্য সংস্কৃতিৰ যাতে ভাল চহকী কৰে, এই কামনাৰে আমি আজি সকলোকে ধন্যবাদ।